দাই কম দামি মোবাইল দিলে কি হব গানটো বাজে কি ধুনীয়া ধুনীয়া গান আয়ো আমি তো আয়ো মায়ো আয়ো 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 মায়ো মুষ্টি গান দিছে আয়ো আয়ো ভিতরে ভিতরে নাই নেকি হেতেন ভিতরে শেষ ফোন নিগলি কি হব গান শুনব পারং না মই ওই 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 গেন্দরা শুন ইফালে ইফালে ওই সিদিনা তই গেন্দিৰিৰ কথা লৈ মাৰপিট হোৱাৰ কাৰণে বেয়া পাইছা নেকি তাকেতো বিয়া নাপাবি দে জেমচি দা চেংৰা চলিটো বেংৰা কথা প্ৰেমৰ কাৰণে মাৰি পাইছিলো আপুনি মাফ কৰি দিবি দে মই সেইটো কথা বেয়া পোৱা নাই দিয়ে বুজিছা কিন্তু মই কিয় আহিলো তই বুজি পাইছা না কিনো এই টেনচন ছাৰে পঠাইছে মোক হয় নেকি বুজিছা আমাৰ এই খাপলাংকাই ইলেকশ্যন খেলিব নহয় গম পাইছো মোক কৈছি টেনচন নাই কৈছি এতিয়া বহুত ডাঙৰ ডাঙৰ দায়িত্ব দিবা দিছি তোক টেনচন ছাৰে মোক গাড়ী ৰিজাৰ্ভ কৰিব লাগিব তই কেইখনমান এই গাঁৱৰ মানুহবিলাকক উঠাই আনিব লাগিব নহয় তেৰে বাছ কিয় লাগে আমাৰ দেখোন গাড়ী আছে গাঁৱলীয়া গাড়ী ৰিক্সা গাড়ী ঠেলা গাড়ী গৰু গাড়ী হা তাতে কি আমাৰ পইচা বৰবাদ কৰিব লাগে আমি চাবিছে আমি দেখোন খাব পাওঁ কিয়নো ঠেলা গাড়ী মানুহ আনিব পাৰিব না তেৰে ক'বা জানবা লাগব কিয় নুঠব উঠবাই লাগব আমি মালটো পাবা লাগব না ঐ গেন্দেৰা মুঠতে তই ঠেলা ধৰা ৰিক্সা ধৰা যি ধৰা তোৰ ওপৰতে মই দায়িত্বটো দিলোঁ টেনচন ছাৰে কৈছে তোক দায়িত্ব দিবা পাৰবি নে নৰা পাৰিম কিয় নৰিম আৰু কি মানে এইবিলাকো ফ্ৰী পাবি তই তই মিটিঙত কবি ৰাইজক কি বুলি কম এই গেলা চেলা সব ফ্ৰী দিম তহঁতক বুজিছা মানে খাপলাংকাৰ হৈ এইবিলাক কথা কবি হ'ব বুজিছা না মই কম টেনচন ছাৰে কৈছে আৰু পাব্লিকক দিয়াৰ আগতে আমি খাই লম খাবি দে খাবি আৰু এটা কথা এই 3 ইঞ্চি বাটা মোক কবি মই বেয়া পোৱা নাই দে আৰু এইগিলা কথা এতিয়া মাৰপিট কৰি লাভ নাই না ইলেকশ্যনৰ সময় বুজিছা সেই পাৱা নাই সবে মিলি জুলি কাম কৰিব লাগিব তো আৰু এইগিলা কথা মই একদম বাদ দিছো বুজিছা এতিয়া এই 3 ইঞ্চি বাটা মোক আমাৰ বডিগাৰ্ড কৰিব লাগিব কি মোৰ কাৰণে আছে আৰু টেনচন ছাৰে মোক মোবাইল দিছে নহয় এতিয়া পিছে কি আপনিও কম বস্তু নহয় ইমান বেয়া জাগাত মাৰছি মই কিয় বিফালে হোৱা নাই ইনজেকশ্যন লৈয়ে আছো এইটো বেলেগক খোৱা নাই ঘৰতো কম পোৱা নাই পটকে দিছে মই বিৰাট দুখ পাইছো ইয়াতে দুখ পাইছো 3 ইঞ্চিৰ বাট আমি ইয়াতে ঘুচাই দিছি নহয় এতিয়াও মাজে মাজে বিষাই থাকে সি নতুনকে জিম শিকছি নহয় ফাইটাৰ শিকলে হাত নহয় লহাহে বিৰাট বিষাই ৰাতি মুখ মাৰছি নাহিয়ে পিছে হেৰি এতিয়া বেলা যাব আৰু তই এতিয়া 3 ইঞ্চি বাট মোক লগ ধৰবি তাৰপিছত কালি ৰাতিপুৱা ওলাই আহিবি মিটিঙত হ'ব বুজিছা পুটি চুটি বনাই আনবি আনিম এটা ষ্ট্ৰীমাৰ বনাই লহি মই তাক তই এতিয়া পিছে যা মই যাম দে যাবি পিছে দে বস্তু চিন পোৱা নাই মোক সি মাৰলুং